মেৰামত চলি আছে। এইটো মোৰ সমষ্টিৰ নহয় আৰু একচুৱেলি মই BTR কাৰ্যবাহী সদস্য, মোৰ বিভাগটো স্বাস্থ্য বিভাগ। কিন্তু কি হৈছে এনেকুৱা চিটুৱেশ্যনটো যে সমষ্টিটো পৰিছে কচুগাঁও, বাট কচুগাঁও সমষ্টিৰ ৰাস্তা, কিন্তু দোকানদাৰ যিবিলাক ব্যক্তিসকল আছে, দোকানী ব্যক্তিসকল আকৌ মোৰ সমষ্টি। তো সেইকাৰণে মই দোকানী ব্যক্তিসকলৰ প্ৰতি সন্মান জনাই মই এই ৰাস্তাটোৰ মেৰামত আৰম্ভ কৰিছোঁ। আজি চেণ্ড গ্ৰেভেলিং, হেভি চেণ্ড গ্ৰেভেলিং চলি আছে আৰু উইথিন 2 and 3 months এইটো ৰাস্তা কনক্ৰিট ঢালাই হৈ যাব। আৰু এতিয়া কাম কৰাৰ সময়, এতিয়া ৰাজনীতি কৰাৰ সময় নহয়। তো ইলেকশ্যন বহুত দেৰি আছে আৰু আমি যিটো চৰকাৰত আছোঁ, চৰকাৰ চলাই আছোঁ, সেইকাৰণে আমি নিৰ্বাচনীভাৱে এতিয়াও আমি কুচকাৱাজ আৰম্ভ কৰা নাই। জাষ্ট খালি আমি সাংগঠনিক ভেটিটো আমি শক্তিশালী কৰি আছোঁ। অহা দিনৰ নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি লৈ আছোঁ যে হাউ উই কেন পাৰ্টিচিপেট ইন প্ৰপাৰ এণ্ড অৰ্গেনিক ৱে। তো সেইকাৰণে মই সকলোকে অনুৰোধ জনাম যে স্ৰোত যোনফালে গৈ আছে, এই স্ৰোতৰ ফালে মানুহে সাঁতুৰি মাৰাটো ঠিক। স্ৰোতৰ উল্টা ফালে সাঁতুৰি মাৰিলে কোনো কেতিয়াও আগবাঢ়িব নোৱাৰে। তো সেইকাৰণে প্ৰত্যেকক মই আহ্বান জনাইছোঁ যে এই চৰকাৰে, বিজেপি চৰকাৰে যেনেকুৱা ৰাইজৰ প্ৰতি মানে চকু আৰু দৃষ্টি ৰাখিছে, চাৰিওফালে সবকা সাথ সবকা বিকাশ, ৰাস্তা হওক, লাখপতি বাইদেউ কওক, জিঅ' টেগিঙৰ জৰিয়তে ঘৰ কওক, ষ্টুডেণ্টছৰ কাৰণে নিযুত মাইনা কওক, ৰঙা স্কুটি কওক, প্ৰত্যেক ইচ এণ্ড এভৰি চাইড চৰকাৰে যেনেকুৱা ধুনীয়া চকু দৃষ্টি ৰাখিছে, মই ভাবোঁ প্ৰত্যেক জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই চৰকাৰক সঁহাৰি জনাব লাগে, ছাপোৰ্ট কৰিব লাগে, যাতে আমি ধুনীয়া এখন পৰিৱেশ বনাই আগন্তুক দিনত BTRত এক নতুন মানচিত্ৰ বনাব পাৰোঁ। ইতিমধ্যে বিজেপি আৰু ইউপিৰ মিত্ৰতা নাৰাখি নিৰ্বাচন অৱতীৰ্ণ হ'ব। এইটো মই নাজানো, মিত্ৰতা থাকে না নাথাকে মই নাজানো। বেংগলীত এটা ডাইলগ আছে, বাবা নিজের চৰকাই তেল দেও। তো মই মোৰ নিজৰ চৰকাৰটো তেল দি আছোঁ, কি হয় হৈ থাকক এইফালে।